আহক আজি আমি কেঁকুৰা কেনেকুৱাকৈ বনাই সেইটো পৰীক্ষা কৰোঁ। প্ৰথমতে আপুনি কেঁকুৰা কেইটামান আনিব লাগিব। তো এয়া আমি কেঁকুৰা কেইটামান আনি লৈছোঁ, চাই লওক। এয়া কেঁকুৰা কেইটামান আমি আনি লৈছোঁ। এই কেঁকুৰাকেইটা ভালদৰে চাফা কৰিব লাগিব। এইটো এনেকুৱাকৈ ভালকৈ চাফা কৰি ল'ব লাগিব। দেখিছে নহয়, কেঁকুৰাৰ 60% তাত পেলাই দিবই লাগে, 40% থাকে। সেইখিনি আপুনি আকৌ চাফা হোৱাৰ পিছত তাত নিমখ হালধি দি পেলাই ভালদৰে এইখিনি মিহল কৰি ল'ব। ভালদৰে মিহল কৰি লোৱাৰ পিছত আপুনি গেছত কেৰাহী এটা বহাই দিব। কেৰাহীত অকণমান তেল দিব। এই তেলখিনি গৰম হোৱালৈকে ৰখিব। গৰম হোৱাৰ পিছত ইয়াতে আকৌ আপুনি এই কেঁকুৰাখিনি দি দিব। দি পেলাই আপুনি ভালকৈ এইখিনি ফ্ৰাই কৰি ল'ব। অকণমান এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ব। ফ্ৰাই কৰা টাইমখিনিত আপুনি অকণমান পিঁয়াজ, আদা, নহৰু এইবিলাক আপুনি কাটি ল'ব বা থেতেলিয়াই ল'ব। আলু, বিলাহী দিছোঁ মই। তাৰপিছত এইখিনি আপুনি ভালকৈ এই ভাজি হোৱাখিনি উঠাই ল'ব তাৰ পৰা, কেৰাহীৰ পৰা। তাৰপিছত আপুনি এইখিনি আকৌ মছলাখিনি ভালকৈ বনাই ল'ব। আপুনি গৰম তেলতে আপুনি আলু, বিলাহী, গোটেইখিনি পিঁয়াজ দি পেলাই ভালকৈ আপুনি গ্ৰেভিটো বনাই ল'ব। তাত আপুনি কেঁকুৰাখিনি দি দিব। কেঁকুৰাখিনি দি দিয়াৰ পিছত আপোনালোকে অকণমান সময় ৰখিব। এইখিনি তাত পানী দি দিব। পানী অলপ দি পেলাই ভালকৈ উতলিব দিব। উতলি দিয়াৰ পিছত এইখিনি আপুনি চাব, এইখিনি আপোনাৰ এনেকুৱাকৈ উতলিব দিব। উতলাই আপোনাৰ এইখিনি গ্ৰেভি কৰি দিব, অকণমান শুকাই দিব এইটো বস্তুখিনি। তাৰপিছত এনেকুৱা হ'ব আপোনাৰ। এনেকুৱা হোৱাৰ পিছত আপুনি ইয়াতে আৰু এইখিনি খাব পৰা হৈ গৈছে আপোনাৰ। এইখিনি খাব পৰা হৈ গৈছে। এইটো বহুত টেষ্টি হৈছে। আপোনালোকে ট্ৰাই কৰিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। ধন্যবাদ।